Good morning guys, welcome back to our channel. মই হিমাশ্ৰী আজি কি কৰিছো আজি ৰাতিপুৱা আমি পুৱাৰো মই মানে আমি আহিছিলো হাগিছ পেলাবলৈ এয়া দেখিছো বগৰী গছ এডাল ইমান বগৰী লাগিছে আৰু এইবোৰ ইমান অকমানি হৈ আছে বাট ষ্টিল ইমান পকি গ'ল এতিয়া আমি ঘৰত গৈ কিনে খোৱাহে কথা এইবোৰ এতিয়া চোৱা নাই ই আকৌ ইয়াতে ফাঁচি গ'ল বাপৰে বহুত বগৰী মই বুটলিয়ে আছো তেতিয়াৰ পৰা ইয়াতে চাগে কোনো নাখাই চব পৰি আছে এইবোৰ ইমান ধুনীয়া এয়া ল'ৰা আছে বাপেকৰ লগত থৈ দিছোঁ মা আৰু মই অলপ চলপ কিবা কিবি কাম কৰি আছোঁ দেখাওঁ বাৰু আপোনালোকক কি কাম কৰি আছে মায়ে একচুৱেলি কিবা এটা বনাই আছে তো মা কি বনাই আছে পেৰা গাখীৰৰ পেৰা এতিয়া অন প্ৰচেছ আছে গোটেইখিনি কমপ্লিট হোৱাৰ পিছত বাৰু মই দেখাম অন প্ৰচেছ এয়া মায়ে বনাইছে নাৰিকলৰ লাড়ু Hey guys, এতিয়া আজি হৈছে 26 ফেব্ৰুৱাৰী মানে আজিতো শিৱৰাত্ৰি মই গা পা ধুই কেতিয়াবাতে মানে ৰেডি মানে কি আৰু আজৰি হ'লোঁ আৰু গা পা ধুই মেলি গোটেই কাম চাম হ'ল বাৰু তাৰপিছত যোৱাকালি ৰাতি মানে কি হ'ল বহুত বেছি মানে ব্যস্ত হৈ গ'লোঁ দেই ইফাল কিবা কিবি কাম কৰোঁতে তাৰপিছত ল'ৰাও উঠিলে তেনেকৈ মই ব্লগটো কৰাই নহ'ল লাষ্টৰ কেইদিন তাৰপিছতে ভাবিলোঁ যে নাই এতিয়া ষ্টাৰ্ট কৰোঁ আজি মানে এই মায়ে মানে এতিয়া অকণমান পিঠা চিঠা বনাই আছে আৰু মই দেখাম বাৰু মানে জনাম আপোনালোকক কিয় মায়ে লাড়ু পিঠা এইবোৰ ঢেৰ কিবা কিবি বনাই আছে তো আপোনালোকে মোৰ নেক্সট ব্লগটোত গম পাব সেইটো আৰু বাকী আজি কি কৰোঁ আজি কেনেকৈ যায় শিৱৰাত্ৰিটো কি কৰোঁ মই মানে একচুৱেলি মন্দিৰ এটাতো যাব লগা আছে সেইটোও দেখাম আপোনালোকক চাই থাকিব মই মানে মিছ'ৰ পৰা বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ তো আপোনালোকক দেখা বুলি ভাবিলোঁ মই মানে গোটেই খোলা নাই জাষ্ট এইটো মানে পাৰি চাইছিলোঁ মানে ঠিকে আহিছে নে নাই আদাৰৱাইজ ৰিটাৰ্ণ কৰিব লাগিব বুলি তো মানে ল'ৰাৰ কাৰণে মই চক্স অৰ্ডাৰ কৰিছিলোঁ দেই এইকেইটা মানে একচুৱেলি মই কিউট দেখি কিনে কৰিলোঁ বাকী মই কটন এনেকুৱা মিড এণ্ড চক্স পাই সেয়া আনিছিলোঁ কিন্তু তাৰ মানে ভৰিত ডাঙৰ হৈছে তো ওলাই পৰে মই ভাবিলোঁ মই এনেকুৱা অৰ্ডাৰ কৰি চাওঁ কেনেকুৱা হয় তাৰপিছত এতিয়া কোৱালিটিটো চেক কৰোঁ ৰ'ব এবাৰ এনেইতো ভালে লাগিছে দেখিবলৈতো কিউটে হয় বাৰু বাহিৰৰ পৰাও চি অঁ এইটো আকৌ অ'কে এইকেইটা ভাল হয় বাৰু আঁতিব ভৰিটো আঁতিব কোৱালিটিটোও ভাল আৰু কাপোৰটো গৰম আছে মানে অকণমান উলেন টাইপ হয় কাপোৰটো ভাল লাগিছে আপোনালোকেও অৰ্ডাৰ কৰিব পাৰে দেই মিছ'ৰ পৰা মিছ'ত কিছুমান বস্তু বহুত ভাল আহে মানে ক'ব গ'লে দেই মই দেখাম বাৰু আৰু যদি কেতিয়াবালে মই যদি মানে অৰ্ডাৰ কৰোঁ মিছ'ত মই আৰু এটা বস্তু অৰ্ডাৰ কৰিছোঁ একচুৱেলি সেইটো আহিলে মানে সেইটো যেতিয়া ডেলিভাৰ্ড হ'ব তেতিয়া মই আপোনালোকক দেখাম যে কি বস্তু মানে অৰ্ডাৰ কৰিছোঁ কেনেকুৱা হয় কোৱালিটিটো আমি একেলগে চেক কৰিম চবে এতিয়া যাব ওলাইছোঁ বিশাল কিন্তু ল'ৰাক থৈ যাম মুনুৰ তাত মানে ননন্দজনীৰ তাত থৈ যাম তাক আৰু মই বস্তু কিয় কিনিব যাওঁ আৰু কি কিনিম আপোনালোকক দেখাম আৰু সেইটো কিয় কিনিছোঁ মানে সেইটো আপোনালোকে মোৰ নেক্সট ব্লগত গম পাব মই কেনে হৈ আছোঁ ল'ৰাক গোটালোঁ এতিয়া মুনুৰ তাত মুনুৱে ৰাখিব অকণমান টাইম আমি আহি আছোঁ বজাৰৰ পৰা বহুত জল্দি আহিব লাগিব যিহেতু শিৱৰাত্ৰি আকৌ ঘৰ গৈ আকৌ কাম আছে ঢেৰ কিবা কিবি মায়ে কৈয়ে পঠাইছে ৱাৰ্ণিং দি পঠাইছে সোনকালে আহিবি দেই বোলে বোলো জল্দি আহি লওঁ আৰু ইয়াৰ বিশাল আহি পালোঁ এতিয়া আমি ফাৰ্ষ্টতে ল'ম গেঞ্জি এইবোৰ এনেকুৱা তাৰপিছত আমি টি শ্বাৰ্ট ল'ম আৰু চাই লওঁ আৰু কিছুমান খেলনা টাইপ মানে বস্তু ল'ম বুলি ভাবিছোঁ চাই থাকিব মই কি লওঁ আৰু মানে এতিয়া আহিছোঁ ইয়াতে ষ্টেচনাৰীত ইয়াতে এতিয়া কি কিনো চাই লওঁ আৰু কাপোৰ লোৱা হৈ গ'ল এয়া কাৰণে লৈছোঁ আমাৰ চুমকুৰ কাৰণে আমাৰ বেবীৰ কাৰণে লৈছোঁ আমি গেঞ্জি
গৰম পৰিছে আৰু তলত পিন্ধাব লগা হৈ গৈছে আৰু সেইকাৰণে বোলা বোলা আৰু কি লওঁ সেইকাৰণে দেখাতো বহুত কিউট কাপোৰ আছে এইবোৰো কিন্তু কি কৰোঁ আৰু ন ইমান কিনিছোঁ সৰুৱে হৈ যাব এতিয়া পিন্ধাবই নাপাম এতিয়া বজাৰ কৰা হৈ গ'ল বিশালত যি ল'ব লগা আছিলে ল'লোঁ এতিয়া আমি গৈ আছোঁ বেকাৰীত মোৰতো বাৰু ফাষ্টিং আছে আজি কিন্তু ল'ৰাই কিবা লৈ যাব দিছে দেই মানে মোৰ নানানজনীৰ ল'ৰাটোৱে নিবিৰে তো তাকে কিবা লওঁ আৰু চিয়ংকু উঠিলা কি টাইমত আহি পাইছ সি এতিয়াহে উঠিছে বোলে পেটিছ বনাই আছো হাই কোৱা হাই গাইজ এয়া যাব লৈছোঁ ঘৰ হৈ গ'ল বজাৰ কৰাও হ'ল চব হ'ল এতিয়া ঘৰ যাওঁ বাৰে বাৰে মায়ে ফোন কৰি আছে তো ঘৰ গৈ মেলি তাৰপিছত মন্দিৰ যাম দেখাই আছোঁ আহিলোঁ এতিয়া ভণ্টি ঘৰৰ পৰা আহি পালোঁ এতিয়া আহি কিনে বনাই আছোঁ মই নাৰিকল দিয়া পিঠা আৰু মায়ে বনাইছে তেল পিঠা ভাল হৈছে নে নাই নাজানো মই ফাৰ্ষ্ট টাইম আজি বনাইছোঁহে ইমান বাৰু ভালকৈ বনাবও নাজানো মই বাকী আৰু কি কি বনাইছে সেইবোৰতো গম পাবই মই গোটেইখিনি দেখামেই একেলগে বাকী চাই থাকিব এয়া ফাইনেলি আমাৰ বনোৱা হৈ গ'ল লাৰু পিঠা তেল পিঠা এয়া আমাৰ ষ্টাইলৰ আনাৰকালি তাৰপিছত এইফালে মায়ে বনাইছে পেৰা এয়া লাড্ডু এইবোৰ বাকী বাৰু চব কাইলৈ ক'ম আৰু কিয় বনাইছোঁ এয়া মন্দিৰৰ পৰা ঘৰ আহি পালোহি শৰাইখন দিলোঁ শৰাইখন দি বিৰাট ভাল লাগিলে মানে মনটো বহুত ভাল লাগিলে একচুৱেলি ল'ৰাৰ নামৰ শৰাইখন দিব লগা আছিলে তো তাকে ওচৰতে মন্দিৰ এটা আছে শিৱ মন্দিৰ মানে তো তাতে দি আহিলোঁ এতিয়া তাৰপিছত এতিয়া মানে পূজাখন ষ্টাৰ্ট হৈছেহে যিহেতু আকৌ 9টামান বজাত মাতিছে আৰু আমাক শৰাইখন লৈ আহিবলৈ তো আকৌ 9টা বজাত যামগৈ আকৌ শৰাইখন আনিম তাৰপিছত এতিয়া আকৌ কি হ'ল মায়ে যিহেতু মানে আমাৰ নিজৰ ঘৰৰ মন্দিৰতে শৰাই দিছিলে তাতে এতিয়া মায়ে শৰাইখন ভাঙি আনিলে আৰু এতিয়া অকণমান প্ৰসাদটো খাওঁ প্ৰসাদ খাই পিনি মানে যিহেতু ফাষ্টিঙত আছোতো অকণমান প্ৰসাদ খাই মেলি আৰু বেলেগ কিবা কিবি খাম আৰু অকণমান ভোকো লাগিছে এতিয়া লাষ্ট মুভমেণ্টত আৰু তাৰপিছত এতিয়া মই যাম খিচিৰি বনাব যিহেতু ভোগ খাই বুলি কয়তো তো ভাবিলোঁ যে খিচিৰি অকণমান বনাওঁ এয়া খিচিৰি বনাব যাওঁ তো এইটো ভ্লগ মই ইয়াতে এণ্ড কৰিছোঁ আৰু নেক্সট ভ্লগত লগ পাম